এয়া হৈছে কঁঠালৰ পিঠা। কঁঠালৰ পিঠা মই আজি কেনেকৈ বনালোঁ আপোনালোকক মই ভিডিঅ' এটা কৰি দেখুৱাইছোঁ। কঁঠালৰ পিঠা সকলোৱে বনাব জানে, কিন্তু আজিকালি নতুন উঠি অহা চামৰ কাৰণেহে মই এইটো আগবঢ়াইছোঁ। তেওঁলোকে কিছুমানে জানে, কিছুমানে নাজানিবও পাৰে। এই কঁঠালৰ পিঠাখিনিত মই কি মিহলালোঁ আৰু কেনেকৈ বনাইছোঁ আপোনালোকক ভিডিঅ' এটা কৰি দেখুৱাইছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি সময় নাথাকে ছেভ কৰি থ'ব। পিছত আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে বনাব পাৰে। আৰু এনেকুৱা ধৰণৰ কঁঠালৰ পিঠা যিসকলে বনাই খোৱা নাই তেওঁলোকে বনাই খাবচোন, ভাল লাগিব, খুব সুন্দৰ হৈছে। প্ৰথমতে অকণমান মিক্সিত পিঠাগুড়ি খুন্দি ল'লোঁ, আৰু কঁঠালৰ পিঠাৰ কাৰণে মই অকণমান পিঠাগুড়িৰ লগত কঁঠাল মিহলাই দিওঁ। এটা চৰিয়া লৈছোঁ। এয়া হৈছে কঁঠালৰ ৰস। কঁঠালৰ ৰস অলপ লৈ লৈছোঁ। এয়া হৈছে পিঠাগুড়ি। এইখিনিৰ লগতে মই অকণমান গুড় দিম। কঁঠালৰ যদি মিঠা থাকে গুড় নিদিলেও হ'ব। অকণমান গাখীৰ দিম। কঁঠালৰ পিঠা বনাব জানেই বাৰু, তথাপি যিসকলে নাজানে তেওঁলোকৰ কাৰণেহে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ ৰন্ধা বঢ়া কৰিব লৈছে, আৰু তেওঁলোকে নাজানিবও পাৰে। তাতে মই অকণমান বেকিং পাউডাৰ দি দিওঁ। এইখিনি অকণমান সময় থৈ দিম, আৰু তাৰপিছত 10 মিনিটমান পিছত মই এইখিনি বনাব আৰম্ভ কৰিম। কেৰাহীত তেল গৰম কৰি উঠাৰ পিছত মই এই পিঠাখিনি এনেদৰে ভাজি গৈ আছোঁ, আৰু এইখিনি অলপ ৰঙচুৱাকৈ ভাজিব লাগিব। আপোনালোকে কলপিঠা, কঁঠাল পিঠা এইবিলাক কেনেকৈ বনায় আপোনালোকে জনাবচোন। কঁঠালৰ পিঠা আৰু বেলেগ ধৰণে যদি বনাব পাৰি আপোনালোকে কমেণ্ট কৰি জনাব। এইখিনি অলপ ৰঙচুৱা হ'লে মই নমাই থ'ব লাগিব। আটাইখিনি পিঠা মই এনেকৈ অলপ অলপকৈ ভাজি গৈ আছোঁ। আৰু কঁঠালৰ পিঠা কেইটামান বনালোঁ, আৰু এই কঁঠালৰ পিঠা বনোৱা পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন। যিসকলে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু এটা কঁঠালৰ পিঠা মই এনেকৈ ভাঙি দিছোঁ, আৰু এই ভাঙি দিয়া কঁঠালৰ পিঠাখিনি খুব ধুনীয়া হৈছে, সুন্দৰকৈ সিজিছে ভিতৰখন। আপোনালোকেও এনেকৈ বনাই খাব। আৰু ইয়াত মিহলোৱা বস্তুখিনি আপোনালোকৰ নিজৰ লগত কথা। আপোনালোকে কেতিয়াবা গাখীৰ দিবও পাৰে, নিদিলেও কোনো কথা নাই, আৰু লগত কেতিয়াবা ময়দা বা আটাও মিহলাব পাৰে। আৰু এতিয়া মই একাপ চাহৰ লগত এইখিনি খাব লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।